নমস্কাৰ আজি আমি জানিম ৰিয়ান পৰাগৰ জীৱন কাহিনী সমালোচনাৰ পৰা তাৰকালৈ অসমৰ ল'ৰাজনৰ অবিশ্বাস্য এক যাত্ৰা এসময়ত তেওঁক লৈ সামাজিক মাধ্যমত হাঁহি ঠাট্টা হৈছিল হাজাৰ হাজাৰ মানুহে কৈছিল এই ল'ৰাজন IPL খেলিবলৈ যোগ্য নহয় প্ৰতিখন খেলৰ পিছত সমালোচনা প্ৰতিটো ভুলৰ পিছত ট্ৰল বহুতে ভাবিছিল তেওঁৰ কেৰিয়াৰ হয়তো শেষ কিন্তু এই ল'ৰাজনে হাৰ মানিবলৈ শিকা নাছিল সমালোচনাক শক্তিলৈ পৰিণত কৰি তেওঁ পুনৰ ঘূৰি আহিল এদিন যিসকলে সমালোচনা কৰিছিল সেইসকলেই তেওঁৰ সফলতাৰ প্ৰশংসা কৰিবলৈ বাধ্য হ'ল এইজন ল'ৰা হৈছে অসমৰ গৌৰৱ ৰিয়ান পৰাগ আজিৰ এই ভিডিঅ'ত আমি জানিম কেনেকৈ অসমৰ এজন সাধাৰণ ল'ৰাই সমালোচনা ব্যৰ্থতা আৰু চাপ অতিক্ৰম কৰি ভাৰতীয় ক্ৰিকেটৰ অন্যতম আলোচিত তাৰকা হৈ পৰিছিল শৈশৱ ক্ৰিকেটেৰে ভৰা ঘৰখন 2001 চনৰ 10 নৱেম্বৰত গুৱাহাটীত জন্ম হৈছিল ৰিয়ান পৰাগৰ তেওঁৰ পিতৃ পৰাগ দাস আছিল এজন প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ মাতৃ মিঠু বৰুৱাও আছিল আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ অৰ্থাৎ খেল-ধেমালিৰ পৰিৱেশত ডাঙৰ হৈছিল ৰিয়ান পৰাগ সৰুৰে পৰাই তেওঁৰ হাতত খেলনা নহয় বেছিকৈ দেখা গৈছিল ক্ৰিকেটৰ বেটখন তেতিয়াই আৰম্ভ হৈছিল তেওঁৰ সপোন এদিন ভাৰতৰ জাৰ্চি পিন্ধাৰ সপোন প্ৰতিভাৰ প্ৰথম ঝলক সৰু বয়সতে ৰিয়ানে বয়স ভিত্তিক ক্ৰিকেটত নিজৰ প্ৰতিভা দেখুৱাবলৈ আৰম্ভ কৰে অসমৰ হৈ খেলি তেওঁ বহু গুৰুত্বপূৰ্ণ ইনিংছ লাভ কৰিছিল কোচসকলে বুজি পাইছিল এই ল'ৰাজনৰ মাজত কিবা বিশেষ আছে তেওঁ ধীৰে ধীৰে ভাৰতৰ আণ্ডাৰ-19 দললৈ আগবাঢ়িছে IPLলৈ যাত্ৰা 2019 চন ৰাজস্থান ৰয়েলছে তেওঁক IPLৰ বাবে ক্ৰয় কৰিলে এয়া আছিল তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ মুহূৰ্ত অসমৰ এজন যুৱ খেলুৱৈয়ে ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট মঞ্চত স্থান লাভ কৰিছিল কিন্তু প্ৰকৃত সংগ্ৰাম তেতিয়াহে আৰম্ভ হৈছিল সমালোচনা আৰু ট্ৰল IPLৰ আৰম্ভণিৰ দিনবোৰ বৰ সহজ নাছিল বহু মেচত তেওঁ আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে সামাজিক মাধ্যমত আৰম্ভ হ'ল সমালোচনা বহুতে ক'লে ৰিয়ান পৰাগক কিয় সুযোগ দিয়া হৈছে তেওঁ IPLৰ যোগ্যই নহয় এনে কঠিন সময়ত বহু খেলুৱৈ সাধাৰণতে ভাঙি পৰে কিন্তু ৰিয়ানে সিদ্ধান্ত ল'লে মই উত্তৰ মুখেৰে নহয় বেটেৰে দিম কামবেক যিয়ে সকলোকে চমকিত কৰিলে ৰিয়ান পৰাগে নিজৰ খেলত অধিক পৰিশ্ৰম আৰম্ভ কৰিলে ঘণ্টাৰ পিছত ঘণ্টা অনুশীলন নিজৰ দুৰ্বলতা শুধৰোৱা নিজক উন্নত কৰাৰ চেষ্টা আৰু তাৰ ফল দেখা গ'ল তেওঁ ধাৰাবাহিকভাৱে ৰান কৰিবলৈ আৰম্ভ কৰিলে অসমৰ ল'ৰাজনে পুনৰ সকলোকে দেখুৱাই দিলে প্ৰতিভাৰ লগত যদি ধৈৰ্য আৰু পৰিশ্ৰম থাকে তেন্তে সফলতা এদিন নিশ্চয় আহে ভাৰতীয় দলৰ সপোন ৰিয়ানৰ প্ৰদৰ্শন উন্নত হোৱাৰ লগে লগে জাতীয় দলৰ দুৱাৰো খোল খাই গ'ল যি ল'ৰাজনক এসময়ত সমালোচনা কৰিছিল সেই ল'ৰাজনেই ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত তাৰকা হিচাপে আলোচনা হ'বলৈ ধৰিলে অসমৰ লাখ লাখ যুৱকে তেওঁৰ মাজত নিজৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে ৰিয়ান পৰাগৰ কাহিনী কেৱল এজন ক্ৰিকেটাৰৰ কাহিনী নহয় এয়া হৈছে সমালোচনাৰ মাজতো আগবাঢ়ি যোৱাৰ কাহিনী এয়া হৈছে হাৰ নামানি পুনৰ উঠি দৌৰি যোৱাৰ কাহিনী তেওঁ আমাক শিকায় যে মানুহে আপোনাক সমালোচনা কৰিব পাৰে হাঁহিব পাৰে সন্দেহ কৰিব পাৰে কিন্তু যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে এদিন নিশ্চয় সফলতা লাভ কৰিবই আৰু সেইসকলেই এদিন আপোনাৰ সফলতাৰ কাহিনী ক'ব সেয়েহে ৰিয়ান পৰাগ কেৱল এজন ক্ৰিকেটাৰ নহয় অসমৰ যুৱ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ নাম গতিকে এয়াই আছিল ৰিয়ান পৰাগৰ খুব উৎসাহমূলক এটি জীৱন কাহিনী এইদৰে যদি বিভিন্ন ধৰণৰ প্ৰেৰণামূলক জীৱন কাহিনী আপোনালোকে শুনিব বিচাৰে তেনেহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থ'ব লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব নেক্সট কোনজন ব্যক্তিৰ বিষয়ে আপোনালোকে শুনিব বিচাৰে